মই মালিক চালিকৰ নাম নাজানো দেই, কোন মালিক মই নাজানো, আপোনালোকে নিশ্চয় জানে, হয় নে নহয়? কাছে কনষ্ট্ৰাকশ্যন। মই যেতিয়া ইয়ালৈ আহি আছিলোঁ, মোক এজন ৰিপৰ্টাৰে পঠিয়াই দিলে, বোলে কাৰ্বি আংলঙত কি চলি আছে গম পোৱা নে নোপোৱা? মই বোলো নাপাওঁ। বোলে কাৰ্বি আংলঙত সাংঘাতিক কাণ্ড চলি আছে। মই বোলো কি চলি আছে? বোলে কাৰ্বি আংলঙত অকল এটা পৰিয়ালৰ এখন ফাৰ্মে যোৱা সময়খিনিত 100 কোটি টকাৰ ৰাস্তা বনাবলৈ পাইছে। অকল এটা পৰিয়ালে পায় এই বুলি কৈছে। মই ক'ত ওলাইছে? বোলে ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে। মোলৈ নিউজটো পঠিয়াই দিলে। মই নিউজটো পঢ়ি চাই দেখিছোঁ, আৰে কাছে কনষ্ট্ৰাকশ্যনে যোৱা সময়খিনিত 100 কোটি টকাৰ ঠিকা কৰিছে আৰু আন কোনো মানুহকে ইয়াতে কাকো ঠিকা কৰিবলৈ নিদিয়ে। হয় নেকি? মই এইটো শুনিবলৈ পালোঁ, বোলে যদি কেচি বোলে কোনোবা এখন ট্ৰাকত লিখা আছে, যদি কেচি বুলি যদি ট্ৰাকখনত লিখা আছে ডাম্পাৰখনত, তেতিয়াহ'লে তাত পুলিচ চুলিচে কোনেও নধৰে, হয়নে? সেই ডাম্পাৰখনে বোলে বালিও আনিব পাৰে, সেই ডাম্পাৰখনে শিলো আনিব পাৰে, সেই ডাম্পাৰখনে কাঠো আনিব পাৰে। তেওঁলোকৰ কাৰণে সকলো ধৰণৰ বস্তুবিলাক ফ্ৰী। আৰু বাকী কোনোবাই যদি ইয়াত কাম কৰে, তেতিয়া অটো চলোৱা মানুহবিলাককো পুলিচে ধৰিবলৈ 10,000 টকা পায়। হয় নেকি? কথাটো হয় নেকি? হয় নেকি? আৰু কাৰ্বি আংলঙটো বিখ্যাত, ডিফুটো বিখ্যাত অটোখনৰ কাৰণে, হয় নে নহয়? আগতে যেতিয়া বাইদেউৰ ঘৰলৈ আহোঁ, সদায় অটোতে ঘূৰোঁ, ভাল লাগে। মানে অটোখন একদম গুদুৰকে পাহাৰ উঠি যায়, এখন নামি আহে, কিমান ভাল লাগে ন? মানে কাৰ্বি আংলঙৰ ডিফুৰ মূল স্পীড এটা হ'ল অটোখন। একে ইয়াত শুনিছোঁ, বোলে কেচি যদি লিখা থাকে ডাঙৰ গাড়ীবিলাককো পুলিচে নধৰে, কিন্তু যদি কেচি লিখা নাথাকে তেতিয়াহ'লে অটোৱালাবিলাককো ধৰি 10,000 টকা ফাইন ভৰাই। হয় নেকি? তাৰমানে কাকো ইয়াত শান্তিৰে বিজনেছ কৰিবলৈ নিদিয়ে, নিদিয়ে নহয় জানো? শুনি আছোঁ, মই নাজানো, শুনি আছোঁ যে 17 কিলোমিটাৰ ৰাস্তা, মাঞ্জাৰ পৰা ডিফুলৈ অহা ৰাস্তাটো 17 কিলোমিটাৰ ৰাস্তা বোলে 7 দিনতে বনাই দিলে। হয় নেকি? টকা ৰাস্তা হয় নেকি? কথাটো 7 দিনতে বোলে 17 কিলোমিটাৰ ৰাস্তা বনাই দিলে। আৰে ভাই, আমেৰিকাতকৈ ওপৰত গুচি গ'ল, হয়নে? হয়নে নহয়? আৰু শুনিছোঁ বোলে কাৰ্বি আংলঙত ইমান কাম কাজ হৈ গ'ল, কাউন্সিলৰ কাম কাজ ইমান বেছি হৈ গ'ল যে এতিয়া কাৰ্বি আংলঙৰ কাউন্সিলৰ CM বোলে ডিফুত বা কাৰ্বি আংলঙত থকাৰ দৰকাৰ নাই। তেওঁ এতিয়া অনবৰতে চিফ মিনিষ্টাৰৰ লগত আমেৰিকাত বা বেংগলোৰত বা দিল্লীত ফুৰি ফুৰিলেও বোলে কাৰ্বি আংলং ধুনীয়াকৈ চলি থাকে। হয় নেকি? ঘৰত সঁচাকৈ তেনেকুৱা চলিছে নেকি? চলিছে নেকি? কালি যেতিয়া কাৰ্বি আংলং ডিফুলৈ আহিলোঁ, চাৰ্কিট হাউচত বহি আছোঁ, বহুত মানুহ আহিছে। মানুহবিলাকে বিভিন্ন ধৰণৰ কথা কৈ আছে। কথা কোৱাৰ আগতে মই মানে কি হৈছিলে, কেইদিনমানৰ আগতে পৰহি, কালি যে ইয়ালৈ আহিলোঁ, পৰহি তাৰ আগদিনা মই এটা জাগা চাবলৈ আহিছিলোঁ কাৰ্বি আংলঙত। এতিয়া মোৰ দেওপানী কয় না, ৰথে আংলং। আপোনালোকে চিনি পাই যে ৰথে আংলং? ছ'চিয়েল গেণ্টা সমষ্টি হয়নে? তো সেই সমষ্টিটোলৈ গৈছিলোঁ। কেলৈ গৈছিলোঁ? টিভিত মানে ওলালে যে কাৰ্বি আংলঙত ঢেৰ মাটি আছে, ইয়াৰ মাটিবিলাক বহুত বেছি হৈছে, সেইকাৰণে ইয়াৰ 1000 বিঘা মাটি কোনোবা এগৰাকী মহিলাক দি দিবলৈ লৈছে। 1000 বিঘা মাটি কি কাৰণে? ট্ৰেকিং কৰিবৰ কাৰণে। ট্ৰেকিং মানে পাহাৰৰ ওপৰত এডভেঞ্চাৰ টুৰিজিম কৰিবৰ কাৰণে। পাহাৰৰ ওপৰত খোজ কাঢ়িব, বিদেশী মানুহবিলাক আহিব, বাহিৰৰ মানুহবিলাক আহিব, পাহাৰৰ ওপৰত এডভেঞ্চাৰ টুৰিজিম কৰিব, পাহাৰত খোজকাঢ়ি ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ যাওঁ। মই পাহাৰটো চাবলৈ গ'লোঁ। মই শুনিলোঁ যে 1000 বিঘা মাটি দি দিছে এটা পৰিয়ালকে, এগৰাকী মহিলাক 1000 বিঘা মাটি দি দিছে। ইমান যদি মাটি আছে, মই চাবলৈ যাওঁচোন, পাওঁ নেকি আধা বিঘামান মাটি তাতে। গৈ যেতিয়া তাত গ'লোঁ, তালৈ যাব নোৱাৰি, গাড়ীখন ৰাস্তাতে নামিলোঁ, নামি খোজকাঢ়ি গ'লোঁ। খোজকাঢ়ি গৈ দেখিলোঁ যে তাত বহুত মানুহে তামোল গছ ৰুইছে, কাৰ্বি মানুহ। বহুত ভাল লাগিলে দেখি ভাইটি।
বহুত ধুনীয়া ঠাই কাজিৰঙাৰ ওচৰতে। তাৰপিছত অলপ দূৰ গৈ মোক গৈ তাতে কিছুমান কাৰ্বি মানুহক লগ পালোঁ, মই নামবিলাক নকওঁ, চিনি পাওঁ তেওঁলোকক। তেওঁলোকে মোক ক'লে যে আজি কেইদিনমানৰ আগত মেডাম আহিছিলে নহয়। মই কোন মেডাম? বোলে আমাৰ চিফ মিনিষ্টাৰৰ মেডাম। আৰে ভাই মই ইয়াত খোজকাঢ়িবলৈ ইমান দিগদাৰ পাইছোঁ, চিফ মিনিষ্টাৰ মেডাম কেনেকৈ আহিছে? আহিছে বোলে। মই কেনে আহিছে? এই চিফ মিনিষ্টাৰ মেডামে ইয়াত কিবা এটা কৰিব খুজিছে নহয়। কেনেকৈ? মই হয় নেকি? বলচোন কোনফালে চিফ মিনিষ্টাৰ মেডাম গৈছে মোৰ যাব পাৰোঁ চাওঁ। তাৰপিছত চিফ মিনিষ্টাৰ মেডাম যিডোখৰলৈ গৈছিলে সেইডোখৰলৈ গৈ দেখিছোঁ যে তাত কিছুমান পকাৰ ৱাল বনোৱা হৈছে। মই সুধিলোঁ আৰে ভাই পাহাৰৰ ইমান ওপৰত ইয়াত কোনে কাৰ মাটি দখল কৰিব ইমান ধুনীয়া পকাৰ ৱাল বনাইছে? ক'ত কেলৈ বনাইছে? কৈছে এইটো 1000 বিঘা মাটি, এইটো যে দিবলৈ লৈছে এইডোখৰতে দিবলৈ লৈছে নেকি, এনেকৈ কৈ আছে মানে। বোলো হয় নেকি? কেলৈ? তাৰপিছত বোলে অলপ দূৰ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাৰ পাছত দেখিছোঁ কিছুমান এনেকৈ শ্লোপ কাটি আছে, টেৰেছ কাটি কাটি তাত কি লগাইছে? কিছুমান টাইলছ লগাই আছে ধুনীয়া, গোটা গোটা টাইলছ। সেইটো টাইলছ মই আগতে দেখাই নাই। মানে এইটো টাইলছ কেলৈ লগাইছে? কৈছে এইটো টাইলছ লগাইছোঁ আমি ইয়াত ট্ৰেকিং কৰিম। মই কেলৈ? বোলে নহয়, এইটো আমি আনিছোঁ কাঞ্চনজুৰি চাহ বাগিচাৰ, আমাৰ CMৰ যিখন চাহ বাগিচা আছে, চাহ বাগিচাৰ কাঞ্চনজুৰি চাহ বাগিচাৰ যিটো ৰিজৰ্ট বনাই আছে তাতে তলত থকা টাইলছবিলাক আমি লৈ আহিছোঁ। মেডামে আমাক দিছে, ইয়াতে টেৰেছ বনাই ইয়াত আমি পুৰা হেৰি বনাওঁ, কি কয় আপোনাৰ এই এডভেঞ্চাৰ টুৰিজিম কৰিবৰ কাৰণে আমি ট্ৰেকিং প্লেচ বনাওঁ। মইতো আচৰিত আৰু। তাৰপিছত কৈছে যে মেডামে আমাক বহুত বাঁহৰ পুলি দিছে, পলিথিনত ভৰাই ভৰাই বাঁহৰ পুলি দিছে। ইয়াত এই বাঁহবিলাক লগাই দিলে ইয়াত হাতী আহিব নোৱাৰে। কাৰ্বি আংলঙত মেডামে বাঁহৰ পুলি দিছে, কাৰ্বি আংলং বিখ্যাত বাঁহৰ কাৰণে, হয়নে? জাগিৰোডতে জাগিৰোড যিটো আমাৰ কাগজ কল আছিলে এইটো চলাই আছিলে কাৰ্বি আংলং আৰু ডিমা হাছাও। কাৰ্বি আংলং বিখ্যাত বাঁহৰ কাৰণে। বাঁহৰ পুলি দিছে পলিথিনত পচোৱা, যে তাতে লগাব আৰু তাৰপিছত ট্ৰেকিঙৰ জেগা হ'ব। মই আপোনালোকক সুধিব খুজিছোঁ, মই সদায় যে কথাৰ মুখত শুনি থাকোঁ, সদায় শুনি থাকোঁ যে কাৰ্বি আংলঙলৈ বহুত বাহিৰৰ মানুহ আহিছে, বাহিৰৰ মানুহে মাতি লৈছে, আমি কাৰ্বি মানুহবিলাকে বেয়া পাইছোঁ, এইবিলাক কথা কৈ থাকে কাটাৰদাই। মই সুধিব খুজিছোঁ যে 6 চিডুল এৰিয়া কোনোবা মানুহক 6 চিডুল এৰিয়াৰ বাহিৰৰ কোনোবা মানুহক এনেকৈ 1000 বিঘা মাটি কোনোবাই ইচ্ছা কৰিলে তেওঁ লাগিলে চিফ মিনিষ্টাৰৰ ঘৰৰ মানুহে কওক বা CMৰ কোনোবা সম্পৰ্কীয় মানুহে কওক, বাহিৰৰ মানুহক এনেকৈ 1000 বিঘা মাটি দিব পাৰিনে? পাৰিনে নোৱাৰে? পাৰিনে নোৱাৰে? এইটো কাউন্সিলৰ নিয়ম হৈছেনে নাই? হৈছেনে নাই? আজি যি সময়ত মোৰ বাইদেউ ইয়াতে ডিফুত থাকে, যি সময়ত মোৰ ভিনদেউ ইয়াত 1961 চনত ডিফু নগৰত থাকিবলৈ আহিছিলে, 1961 এতিয়া আমাৰ খিলঞ্জীয়া আহোম মানুহবিলাকে, আমি আহোম মানুহবিলাকে আমি ভাবোঁ, খিলঞ্জীয়া মানুহবিলাকে আমি ভাবোঁ যে এইটো কাৰ্বি আংলং, ইয়াতে আমি বেছি মাটি কিনা বেচা কৰাটো ভাল নহয়, এনেকৈ আমি ভাবোঁ নিজে নিজে। ইয়াত কাৰ্বি